हेलो मोर भाइटी बन्धुসকল Agro Boy অন্য এটা ভিডিঅলৈ আপোনালোকক আকৌ স্বাগতম জনাইছো। আজি আপোনালোকৰ লগত শেয়াৰ কৰিম শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেলথ সায়েন্সৰ আন্ডাৰত ডিফাৰ্ম আৰু বিফাৰ্ম পঢ়িবলৈ কিমান মাৰ্কস লাগিব বা সেভ স্কোৰ কিমান হয়, গুৱাহাটী মেডিকেল কলেজত সিট পাবলৈ সেভ স্কোৰ কিমান হয়, আসাম মেডিকেল কলেজত সিট পাবলৈ সেভ স্কোৰ কিমান হয় আৰু শিলচৰ মেডিকেল কলেজত সিট পাবলৈ সেভ স্কোৰ কিমান হয় বা এক্সপেক্টেড কাট অফ কিমান যাব পাৰে আৰু প্ৰাইভেট মেডিকেল কলেজত সিট পাবলৈ কিমান মাৰ্কস লাগিব সকলো ডিটেইলছ ডিসকাস কৰিম। ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে চাই থাকিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন ইনফৰমেশন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব। সো ব্লগ ভিডিওটো আৰম্ভ কৰো। সো প্ৰথমতে আইছো গভৰ্নমেন্ট ডিফাৰ্ম কলেজৰ কাৰণে সেভ স্কোৰ কিমান হয় বা গভৰ্নমেন্ট ডিফাৰ্ম কলেজৰ এক্সপেক্টেড কাট অফ কিমান যাব পাৰে। সো গভৰ্নমেন্ট ডিফাৰ্ম কলেজ তিনখন আছে, গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল, আসাম মেডিকেল কলেজ এণ্ড হস্পিটেল, তাৰ পিছত আছে শিলচৰ মেডিকেল কলেজ এণ্ড হস্পিটেল। সো অসমত গভৰ্নমেন্ট ডিফাৰ্ম কলেজ তিনিখন আছে আৰু তিনিখনত টোটেল সিট আছে টোটেল 200। সো প্ৰথমতে আইছো ইনষ্টিটিউট অফ ফাৰ্মাসি গুৱাহাটী মেডিকেল কলেজত ডিফাৰ্মৰ সিট পাবলৈ সেভ স্কোৰ কিমান হ'ব বা ডিফাৰ্মৰ কাৰণে এক্সপেক্টেড কাট অফ কিমান যাব পাৰে। আনৰিজাৰ্ভ বা জেনাৰেল কেটেগৰী ষ্টুডেন্টছৰ কাৰণে সেভ স্কোৰ বা এক্সপেক্টেড কাট অফ হৈছে 78 পৰা 80 মাৰ্কস লৈকে। সো গুৱাহাটী মেডিকেল কলেজত আনৰিজাৰ্ভৰ কাৰণে মেক্সিমাম 80 মাৰ্কস লৈকে যাব পাৰিব, তাৰ ওপৰত নাযায়। সো আপুনি 80 মাৰ্কসৰ তলত পালেও সিট পাব পাৰে। 70 পৰা 80 ৰ ভিতৰত আপোনাৰ যদি মাৰ্কস থাকে তেতিয়াহ'লে আপুনি GMCH সিট পাব পাৰে যদি আপোনাৰ সেকেন্ড কাউন্সেলিং আৰু থাৰ্ড কাউন্সেলিং হয়। সো আপুনি 70 এৰ পৰা 80 মাৰ্কসৰ ভিতৰত যদিও সিট পায় তেতিয়াহ'লে আপুনি সিট পাই যাব পাৰে আৰু আপোনাৰ কাট অফ যদি ইয়াৰ মই যিমানখিনি দিছো ইয়াতকে অলপ কমিব পাৰে, ইয়াতকে বেছি নাযায়। মই মেক্সিমাম দিছো, ইয়াতকে কাট অফ বেছি নাযায়। আপোনাৰ পাৰিলে কাট অফ 5 মাৰ্কসৰ লৈ কমিব পাৰে কিন্তু বেছি নাযায়। তাৰ পিছত আছে EWS ৰ কাৰণে 75 মাৰ্কসৰ পৰা 78 মাৰ্কসৰ লৈকে। সো EWS আৰু জেনাৰেল কেটেগৰী ষ্টুডেন্টছৰ কাৰণে কাট অফ প্ৰায় সমানে যাব, অলপ কম যাব, 5 মাৰ্কস মেক্সিমাম কম হলে 5 মাৰ্কস কম হ'ব পাৰে। তাৰ পিছত OBC ৰ কাৰণে হৈছে 70 পৰা 72 মাৰ্কস। তাৰ পিছত SC কেটেগৰীৰ কাৰণে হৈছে 63 মাৰ্কসৰ পৰা 65 মাৰ্কস। ST প্লেনছৰ কাৰণে হৈছে 60 মাৰ্কস। তাৰ পিছত ST হিলছৰ কাৰণে হৈছে 57 ৰ পৰা 60 মাৰ্কস। সো এইখিনি আছিল গুৱাহাটী মেডিকেল কলেজৰ কাট অফ বা সেভ স্কোৰ। সো ইয়াতকৈ বেছি নাযায় কাট অফ পাৰিলে ইয়াতকৈ 5 মাৰ্কস কমে যাব কিন্তু ইয়াতকৈ বেছি নাযায়। গুৱাহাটী মেডিকেল কলেজত অনলি ডিফাৰ্মৰ কোৰ্সে আছে কিন্তু গুৱাহাটী মেডিকেল কলেজত বিফাৰ্মৰ কোৰ্স নাই। নেক্সট আসাম মেডিকেল কলেজ। আসাম মেডিকেল কলেজৰ এক্সপেক্টেড কাট অফ বা সেভ স্কোৰ হৈছে আনৰিজাৰ্ভ বা জেনাৰেল কেটেগৰী ষ্টুডেন্টছৰ কাৰণে 75 মাৰ্কসৰ পৰা 77 মাৰ্কস, EWS কেটেগৰীৰ কাৰণে 72 মাৰ্কসৰ পৰা 74 মাৰ্কস, OBC ষ্টুডেন্টছৰ কাৰণে 67 মাৰ্কসৰ পৰা 70 মাৰ্কস, SC কেটেগৰী ষ্টুডেন্টছৰ কাৰণে 60 মাৰ্কসৰ পৰা 62 মাৰ্কস। তাৰ পিছত ST প্লেনছৰ কাৰণে হৈছে 55 মাৰ্কসৰ পৰা 58 মাৰ্কস, ST হিলছৰ কাৰণে হৈছে 50 মাৰ্কসৰ পৰা 55 মাৰ্কস। EWS SC আৰু ST কেটেগৰীৰ কাৰণে মাৰ্কস অলপ কমিব পাৰে বা কাট অফ অলপ কমিব পাৰে। এখিনি হৈছে মেক্সিমাম মাৰ্কস, এখিনি যদি পায় আপোনালোকে সিলেকশন হৈ যাব বা আপোনালোকে এডমিশন পাই যাব। নেক্সট আছে ইনষ্টিটিউট অফ ফাৰ্মাসি শিলচৰ মেডিকেল কলেজ এণ্ড হস্পিটেল। সো শিলচৰ মেডিকেল কলেজৰ কাৰণে সেভ স্কোৰ বা এক্সপেক্টেড কাট অফ হৈছে আনৰিজাৰ্ভ বা জেনাৰেল কেটেগৰী ষ্টুডেন্টছৰ কাৰণে 70 মাৰ্কসৰ পৰা 72 মাৰ্কস, EWS ৰ কাৰণে 66 ৰ পৰা 68 মাৰ্কস, OBC ৰ কাৰণে 60 মাৰ্কসৰ পৰা 65 মাৰ্কস। তাৰ পিছত SC কেটেগৰীৰ কাৰণে 55 মাৰ্কসৰ পৰা 56 মাৰ্কস, ST প্লেনছৰ কাৰণে 50 মাৰ্কসৰ পৰা 52 মাৰ্কস। তাৰ পিছত ST হিলছৰ কাৰণে 45 মাৰ্কসৰ পৰা 48 মাৰ্কস। সো এইখিনি আছিল অসমৰ গভৰ্নমেন্ট কলেজৰ ডিফাৰ্মৰ সেভ স্কোৰ। এতিয়া অসমৰ গভৰ্নমেন্ট বিফাৰ্ম কলেজত সিট পাবলৈ কিমান মাৰ্কস লাগিব বা এক্সপেক্টেড কাট অফ কিমান মাৰ্কস যাব পাৰে। সো অসমত গভৰ্নমেন্ট বিফাৰ্ম কলেজ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেলথ সায়েন্সৰ আন্ডাৰত এখনে হৈছে আৰু সেইখন হৈছে আসাম মেডিকেল কলেজ। আৰু আসাম মেডিকেল কলেজত বিফাৰ্মৰ কাৰণে অনলি 20 সিট আছে। সো আসাম মেডিকেল কলেজত সিট বহুত কম, সো আপোনাৰ কাট অফ বহুত বেছি যাব। এতিয়া আপোনালোকৰ লগত শেয়াৰ কৰিছো আসাম মেডিকেল কলেজৰ বিফাৰ্মৰ কাৰণে সেভ স্কোৰ বা এক্সপেক্টেড কাট অফ হৈছে আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 90 পৰা 92 মাৰ্কস। সো আপোনালোকে চাব পাৰিছে কাট অফ বহুত বেছি কাৰণ সিট বহুত কম, সো কাট অফ বহুত বেছি যাবই। সো 90 to 92 মাৰ্কস কাট অফ যাব পাৰে। তাৰ পিছত আছে EWS ৰ কাৰণে 86 ৰ পৰা 88 মাৰ্কস। সো আপোনালোকে চাব পাৰিছে গোটেইকেইটাত কাট অফ বেছি। সো কাৰণ সিট বহুত কম, সো কাট অফ বহুত বেছি যাবই কিন্তু কাট অফ অলপ কমিব পাৰে যদি কোশ্চেন পেপাৰ অলপ টাফ হয় তেতিয়াহ'লে কাট অফ অলপ কমিব পাৰে।
তাৰপিছত OBCৰ কাৰণে হৈছে 83 মাৰ্কছৰ পৰা 85 মাৰ্কছ, SC কেটেগৰীৰ কাৰণে হৈছে 73 মাৰ্কছৰ পৰা 75 মাৰ্কছ, ST প্লেন্সৰ কাৰণে হৈছে 70 মাৰ্কছৰ পৰা 72 মাৰ্কছ, ST হিলছৰ কাৰণে হৈছে 65 মাৰ্কছৰ পৰা 68 মাৰ্কছ। সো এইখিনি হৈছে মেক্সিমাম কাট অফ, ইয়াৰ ওপৰত কাট অফ নাযায়। আপোনালোকে যদি এইখিনি মাৰ্কছ পায় তেতিয়াহ'লে আপোনালোকৰ সিলেকশ্যন হৈ যাব আৰু আপোনালোকে এডমিশ্যন পাই যাব। এতিয়া আছো প্ৰাইভেট ফাৰ্মাসী কলেজত সিট পাবলৈ কিমান মাৰ্কছ লাগিব বা সেফ স্কোৰ কিমান। সো আপোনালোকে গমে পাইছে যে প্ৰাইভেট ফাৰ্মাসী কলেজৰ কাৰণে এক্সাম হৈ আছে। সো প্ৰাইভেট ফাৰ্মাসী কলেজত সিট পাবলৈ মিনিমাম আপোনাৰ এটা মাৰ্কছ লাগিব, কিন্তু মিনিমাম মাৰ্কছটো আপোনাৰ কেটেগৰী ওয়াইজ বেলেগ বেলেগ হ'ব। সো আপোনাৰ SC ST কেটেগৰীৰ কাৰণে মাৰ্কছটো অলপ কম হ'ব, জেনেৰেল কেটেগৰীৰ কাৰণে মাৰ্কছটো অলপ বেলেগ হ'ব। সো আপোনালোকৰ মিনিমাম মাৰ্কছ লাগিব প্ৰাইভেট ফাৰ্মাসী কলেজৰ কাৰণে 30 to 40 মাৰ্কছ, আৰু প্ৰাইভেট ফাৰ্মাসী কলেজৰ ফিজটো হাই হয়। সো আপোনালোকে 30 কম মাৰ্কছ পালেও আপোনালোকে এডমিশ্যন পাই যাব, কিন্তু আপোনাৰ কোৱালিফিকেশ্যন মাৰ্কছ লাগিব আপোনাৰ এটা। সো কোৱালিফিকেশ্যন মাৰ্কটো আপোনাৰ হৈছে 30 পৰা 40 লৈকে। সো ইমানখিনি আছিল শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ আণ্ডাৰত ডিফাৰ্ম আৰু বিফাৰ্ম পঢ়িবলৈ এক্সপেক্টেড কাট অফ বা সেভ স্কোৰ। সো আপোনালোকৰ যদি কোনো ডাউটছ আছে তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত থৈ দিব পাৰে। সো আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।